না আপুনি কৈ যাওক, আমি মাজতে আপুনি এই যে কনফাৰেন্সত লগ পালে। কনফাৰেন্সত লগ পোৱাৰ আগতে কথাটো হৈছে কি, প্ৰথমতে অকণমান লাগিব যে এই স্বাধীনতা আন্দোলনৰ সময়ত আমিতো তেতিয়া সেইবোৰ বুজি নাপাওঁ। 3-4 ছাত্ৰ সেইখিনিত 46 মানত শুনিছোঁ, নাজানো মই হিষ্ট্ৰীটো মই নাজানো। মানে IPKটো আকৌ নতুনকৈ ৰিভাইভ হৈছিলে, হ'ব হৈছে 51-2 মানত তোৰ পিছত কাৰণ তাৰ আগলৈকে কি IPK আমি নাজানো। কাৰণ 52ত তাৰমানে পাৰ্টি যেতিয়া হেৰিত ইলেকশ্যনত ভাগ ল'লে তেতিয়া মানে IPKটো অকণমান হেৰি হৈছিল। তেতিয়া আকৌ নতুনকৈ IPK ৰিভাইভ জানো, তেতিয়া ব্ৰজেন্দ্ৰৰ লগত সদামহল বুলি তেওঁ মোক লৈ গ'ল, বলচোন গান এটা গাবি। তেতিয়া আৰু গান গাব লাগে আৰু যিটো কমিউনিষ্টে কংগ্ৰেছে যিয়ে হওক গান গাব লাগে। পাৰ্টি নাজানো, IPKও নাজানো কি বস্তু। সেই গানটো গালোঁ, ভাল পালে। ভাল পাই ইয়াতে কনভেনশ্যন এখন হৈছিল। তাৰপিছত সেইখিনি সময়তে এই পোষ্ট অফিচৰ সন্মুখৰ, এতিয়া পোষ্ট অফিচৰ সন্মুখৰ পালটো গম পাইছোঁ। তাতে মন্টু গোসাঁই আহিছিল, নিৰঞ্জন সেন আহিছিলে। তেতিয়া এইবোৰ নাজানো, আমাক খালি গান গাব। মই 2টা গান কৰি দিছিলোঁ তেতিয়া। হেমেন ঠাকুৰ, তেওঁ তেতিয়া বেমাৰী হৈ অফিচটোত পঢ়ি আছিল। হেমেন ঠাকুৰৰ 2টা গান, জনতা বিপ্লৱী আৰু এটা এন্ধাৰৰ অধিবাসী। আপুনি সুৰ কৰিলে? মই সুৰ কৰি তেতিয়া মই মানে স্কুলৰ আমাৰ বন্ধুবোৰক লৈয়ে তাতে গালোঁ। গাঁৱতে নিৰঞ্জন সেনহঁতে ভাল পালে। কোনোবাই তেতিয়াতো মই নটেশ্যন নাজানো, কোনোবাই কৰি দিলে নেকি পিছত কিবা। সেইটো ইউনিটি বুলি এখন তেতিয়া হেৰি আছিলে, তেতিয়া মুখপত্ৰ এখন। মোৰতো কপিটো কোনে মাৰিলে ক'ব নোৱাৰো। আছিল এতিয়া নাই, সেই সময়ত আছিল ইউনিটি। হয়, তাৰ এডিটৰ ডেভিড কোহেন, তেওঁ কি মানুহ নাজানো, এংলো ইণ্ডিয়ান যেন। তাত কিন্তু সেই গান 2টা ওলাইছিলে। আচ্ছা, সেইটো ভাৱ মানে তেতিয়া হ'ল কি 52 মানত 53 যেতিয়া মুম্বাইত কনফাৰেন্স হ'ল, 7ম ৰাষ্ট্ৰীয় সন্মিলন নেশ্যনেল। তেতিয়াতো IPKৰ কোনো ত্ৰুপেই নাই। IPK আৰম্ভ কৰিছেহে, আৰু IPK সেই আমাৰ মৌখিক মোৰ হেৰি সমসাময়িক যিবোৰ ক্লাছ 8, 9, 10ৰো নাই। এই প্ৰবুদ্ধ ৰায় চৌধুৰী ভায়েক কিৰণময় ৰায় চৌধুৰী সেইখিনিত কাম কৰিছিল। তেওঁৰ ভনীয়েক মাখনি, পাণবজাৰত ডলি আৰু হেৰি সোণালী ঘোষ, এইবোৰক লৈয়ে হেৰি কৰা হৈছিলে। হেম শৰ্মাহঁত আছিল। তেতিয়া কৰিছিল কি, সেই গুৱাহাটী ডায়েৰীৰ কাষেৰে গলি এটাত, এইটো ঘৰ আছিল নে নাজানো, একদম এনেকুৱা হেৰিটো সেইফালে এটা ঘৰত টেম্পৰাৰী এটা IPK অফিচ আছিলে। তেতিয়া সেইখিনি সময়ত ভূপেন হাজৰিকাও মানে আমেৰিকাৰ পৰা পঢ়া শুনা শেষ কৰি আহিছিল গুৱাহাটীলৈ, অসমলৈ। তেতিয়া তাত মোক সেই মোৰ মূলোৱা নাও খেলৰ গীতটো শিকাই দিছিল। সেইটো কোনে মাৰিলে কিবা আছিলে ন? কোনে মাৰিলে শিকাই দিছে, কিন্তু ভূপেন হাজৰিকা যোৱা নাই। গ'লোঁ। ইন দ্য মিন টাইম আমি সেইকেইটাই গান গোৱা দেই। আৰু মণিপুৰৰ এহাল ভায়েক ভনীয়ে গাইছিল, একেবাৰে আমাৰ সমানে নাচৰ কাৰণে। আৰু শুৱালকুছিৰ মণিকাই বুলি অন্ধ গায়ক এটা দোতাৰা বজাই গায়, দেখা নাপায় তেওঁ। কোনোবাই ক'লে, ঠিক সেইখিনি সময়তে দিলীপ শৰ্মা অসমলৈ আহিছিল। কলকাতাৰ পৰা। দিলীপ শৰ্মাহঁতৰতো বৰ্ণ এণ্ড ব্ৰট আপ ইন বেংগল। তাতে পঢ়া শুনা, তাতে বায়েকৰ বিয়াও হ'ল শুভ ঠাকুৰৰ লগত, ভনীয়েকৰ। তেওঁলোকৰ তাতেই অসমলৈ পাৰ্মানেণ্টলি আহিছে 52 মানত। মানে 50 আহিছে। উজান বজাৰতে সেই কাঠৰ 2তলা এটা আছে, তাতে ভাড়া কৰি আছিল হ'ল ফেমিলি। আমিতো দিলীপ শৰ্মাক চিনি নাপাওঁ, নাম শুনিছোঁ, আগতে ক'ৰবাত ৰেকৰ্ড তেওঁ ওলাইছিল। তেতিয়া কোনোবাই ক'লে যে এই দিলীপ শৰ্মা আহিছে, তেখেতক লৈ যাম। তেখেতো কৈছে, কিন্তু তেখেতে এটা মিছা কথা কৈছে, ক'ব নাপায়। তেতিয়া মোৰ পিছত কৈছে, এতিয়া কৈছে, মানে মৰাৰ আগতে। তেওঁক আমি পিছফালেহে ৰাখিছোঁ, মই লিড কৰিছোঁ। আৰু তাত কোনেও মানে চ'ল' গান অসমতো বাদেই দিয়া, হেমন্ত মুখাৰ্জী গৈছে, সুৰিন্দৰ পাঞ্জাৱৰ তেনেকুৱা অমৰ শেখ, হেমন্ত মুখাৰ্জী, ৰবীন্দ্ৰ সংগীত বা কিবা গাইছে, কিন্তু বাকীও সেই পালকি চলে, অমুক তমুক সেই হেৰিলৈহে গাইছে।
প্ৰমোদ চেকেও তেনেকৈ বম্বে ট্ৰুপ লৈ নাও খেলৰ গীত গাইছে। দিলীপ শৰ্মাইতো লিখি দিলে, মই তাত চ'ল' গান গাইছোঁ। দিলীপ শৰ্মা তেতিয়া এষ্টাব্লিছেই নহয়, উইথ ডিউ ৰেচপেক্ট যাৰ কথা ক'ব নাপায়। দিলীপ শৰ্মাক লৈয়ে গৈছে, তেতিয়া তেওঁৰ মাতো ভালকৈ হেৰি নহয় অসমীয়া গানত, কাৰণ বেংগলী টনটো আছে, পুৰা আছে, তাতেই জন্ম তাতেই চব। যিয়ে হওক মানুহজনৰ প্ৰতি মোৰ ক'বলগীয়া একো নাই, কিন্তু তেওঁ ফাঁকিটো মাৰিব নালাগে। আৰু কৈছে যে এখন শিৱাজী পাৰ্কত আছে, কেতিয়াও মানে দাদৰৰ এটা স্কুল কমপ্লেক্সত বিৰাট ডাঙৰ স্কুল, সেইটো নামটো মই পাহৰিলোঁ, হেৰি খ্ৰীষ্টিয়ান কিবা নামটো এনেকুৱা পাত ডি মেলৰ এই ধৰণৰ সেই ধৰণৰ নাম, তাতে হৈছিলে কনফাৰেঞ্চ, কোনো শিৱাজী পাৰ্কত হোৱা নাই। এই দুটা কথা তেওঁ কিয় লিখিলে ক'ব নোৱাৰোঁ যে মই তাত চ'ল' গান গোৱা স্ক'পেই নাই। তেতিয়া সেইখিনি সময়ত গ্ৰুপ চঙৰ চ'ল' গাইছে, কিন্তু যেতিয়া দিলীপ শৰ্মাক তাত চ'ল' গান গাবলৈ দিয়া বা মোক গান গাবলৈ দিয়া সেইখন প্লেটফৰ্মত, এইটো মই সঁচা কথা কৈছোঁ উইথ ডিউ ৰেচপেক্ট, কিন্তু সঁচা কথা কৈছোঁ দিলীপ শৰ্মাৰ প্ৰতি মই একো কোৱা নাই, কিন্তু ফাঁকিটো মাৰিব নালাগে মোৰ লাগে নেকি? নালাগে ন, তেওঁক আমি পিছতহে ৰাখিছোঁ, লিড কৰিছোঁ মই ক্লাছ 7 পৰীক্ষা দি উঠিছোঁ মই। সেই কথাটো হেমন্ত বিশ্বাসে নিজে কৈছে যে হেৰিৰ নেতৃত্বত, ৰমেন বৰুৱাৰ নেতৃত্বত যোৱা কনফাৰেঞ্চত অসমৰ হেৰিয়ে খুব হেৰি পাইছে বুলি তেওঁ নিজে লিখি থৈ গৈছে। এইখিনি মই কথা ক'লোঁ নহয়। আচ্ছা ঠিক আছে, তেতিয়াতো হেমন্ত বিশ্বাসক দেখা নাই? তেতিয়ালৈকে দেখা নাই? নাই, নামেই শুনছোঁ হেমন্ত বিশ্বাসক আমি বম্বেত লগ পাম দেই, অমুক তমুক। মই আছোঁ ঠিক আছে বাৰু, তেওঁৰ বিষয়ে জানিছোঁ অকণমান কৈছে আৰু অমুক তেওঁ অসমৰ হেৰিৰ ওপৰত তেনেকৈ, তেতিয়ালৈকে মই দেখা নাই। গ'লোঁ, গৈ পেলাই আৰু আমি দুপৰীয়া মানে ট্ৰেইনখন পাইছোঁ নেকি, কেম্পত এনেকৈ সোমাইছোঁ। ইয়াতে মানে এই বেংগলৰ নিৰ্মলেন্দু চৌধুৰীটো তেওঁলোকে পূৰা এনেকৈ গান গাই আছে, আমি আগেৰে পাৰ হৈ যাওঁতে কিছুমান ৰিমাৰ্ক পাছ কৰিছে আৰু সৰু ভিতৰলৈ গৈ অকণমান হেৰি কৰিছোঁ। তিনিদিনতে হেমন্ত বিশ্বাস আহা বুলি শুনিছোঁ, আহিছে দেই হেমন্ত দা, এইখিনি মানুহটো মোনা এখন লৈ। প্ৰথমতে তেওঁ গালি পাইছে, ধমকি দিছে আপোনালোকক, মোক দিয়া না, মোক কেনেকৈ দিব, লিডাৰক হেম শৰ্মাহঁতক। আচ্ছা, একচুৱেলি আমাৰ ট্ৰুপ লিডাৰ আছিল সেইটো একো নাই। হেমন্ত এইবোৰ ল'ৰা লৈ আহিছে ল'ৰা ছোৱালী বম্বেত, য'ত হেমন্ত কুমাৰে গাব, সুৰীন্দৰ কাউৰে গাব, অমৰ দাই গাব, এইহঁতে কি কৰিব ইয়াত? তেওঁ লাগি গৈছে চেণ্টিমেণ্ট, কাৰণ অসমক ৰিপ্ৰেজেণ্ট কৰিব এইকেইটা লৈ আহিছে সৰু ল'ৰা ছোৱালী। বিৰাট ধমকি। আমি আৰু ঠিক আছে বম্বেত থাকিম আৰু ফুৰিম, ফলত বম্বে চোৱা হ'ব আমাৰ, সেইটোৱে আমাৰ আৰু বুজা নাই। গানটো নাগাওঁ জীৱনত নোৱাৰোঁ গাব, ইয়াততো নিদিবই আমাক 7 দিনৰ ভিতৰত। ঠিক আছে, মনৰ দুখতে আমি এনেই সেইটো গান গাই আছোঁ। বৰদা শৰ্মাইহে কৰ্তা দুটা বজাইছে, তেতিয়ালৈকে নাজানো আৰু সেইকাৰণে মই ঠিক আছে আমি এতিয়া ঘৰতে ফুৰিব যাম, অলপ চফা কৰি মানে বম্বে চাম, কাৰণ আমাকতো চান্স নিদিয়েই, জানো কিয় দিব। হঠাৎ আহি সৈয়দ আব্দুল মালিকে আহি গ'ল, ৰেডি আজি ইন'গৰেল ফাংচনত আমাৰ গান দিছে। ইন'গৰেলত আমিতো 7 দিনত এদিনো নাপাওঁ বুলি ভাবিছিলোঁ। ইণ্টাৰেষ্টিং কথা, কেনেকৈ হ'ব পাৰে এইটো কথা? অসমৰ যিজন মানুহে গালি ধমকি মাৰি গ'ল ইন'গৰেল ফাংচনত, আৰু বিৰাট ষ্টেজ দেই, তিনিটা ট্ৰুপ একেলগে থৈ আহিছিলে, এইটো শেষ হ'ল মানে লগে লগে মস্ত হেৰিটো মাটিতে বৈছে চব, যিমান মিউজিক ডিৰেক্টৰ বম্বেৰ শশীল বৰ্মন, তামোল কটাৰী কটাৰী চব কাৰ্পেট পাৰি দিছে, চব তাতে ৰাতি। পিছত শুনিলোঁ আমি যে ভিতৰত গান গাই আছিলোঁ, হেমন্ত দাই বাহিৰৰ পৰা শুনিছে। আচ্ছা, শুনি তেওঁ লগে লগে প্ৰগ্ৰেম কমিটিৰ মিটিঙত গৈছে, গৈ কৈছে যে আছামৰ এই আইটেমটো যদি আজি ইন'গৰেল হেৰিত নিদিও, মই প্ৰগ্ৰেম কমিটিৰ পৰা ৰিজাইন কৰিম। এনেকুৱা কিমান মানে বিশ্বাস আৰু হেৰি থাকিলে শুনি কিবা এটা ভাল পাইছে। চোৱা, আমি প্ৰথম দিনাই চান্স পালোঁ, তাৰ পাছতো চান্স পাইছোঁ। আৰু মণিকাই এদিন উঠাই দি দুটালা দি কিবা এটা চাগৰি মাৰি গান গাইছিল, তাৰ বাহিৰে কোনেও চ'ল' গান গোৱা নাই আমাৰ। মণি মানে মণিকাই বুলি অন্ধ গায়ক আপোনাৰ। আচ্ছা, গতিকে এইখিনি হ'ল তাৰ ঘটনা। সেই যে হেমন্ত দাৰ লগত চিনাকি হ'লোঁ, তেওঁ গুৱাহাটীলৈ আহিল, বিভিন্ন অনুষ্ঠানত হেৰি কৰোঁ, IPT অফিচত যাওঁ, এইবোৰ চায়ে থাকোঁ, ঘৰলৈও আহে, গান গাব লাগিলে ঘৰলৈ মাতি লৈ যায়। তেতিয়া তৈয়াৰী আৰু আমি IPT যেতিয়া যেনেকৈ প্ৰমোদ ভূঞাহঁতে কৰে কি কনফাৰেঞ্চ এখন কৰিব, তেজপুৰ
স্কুলৰ কাৰোবাক গান গাব মাতিলে বিহুত তেনেকৈ মাতে তাৰপিছত গালে তেওঁলোক গুচি গ'ল কিন্তু IPTE সেইখিনি সময়ত IPTE আছে সেইখিনি আমাক এক্সট্ৰা ৰিহাৰ্চেল নালাগে কৈ থাকে স্কুল যে এতিয়া যেনেকৈ নিউয়ৰ্ক প্লেছত বহোঁ ডন বস্কোৰ সেই ওচৰৰ সেই ঘৰটোত আমি ৰেগুলাৰ যাওঁ হাৰমনিয়ামটো এনেই বজাই থাকোঁ গান গাই থাকোঁ চব হয় কামো থাকে বিনয়চন থাকে বলেন থাকে ভূপেন হাজৰিকা ভনীয়ে গৌৰজত থাকে আমাৰ এটা ৰিহাৰ্চেল হৈয়ে থাকে তাত হঠাৎ যদি কয় কাইলৈ অমুকত মিটিঙত গান গাব লাগিব ৰেডি আছোঁ তাৰ কাৰণে নতুনকৈ ৰিহাৰ্চেল কৰিব নালাগে এতিয়া সেইটো বস্তু ইয়াত ক'ত পাব হায়াৰ কৰি আৰ্টিষ্ট আনিব পাৰিবা প্ৰমোদে যিটো কৰি আছে কনফাৰেঞ্চ এখন পাতিব মাতিলে বিহুটোতো কৰে থাকি মোক মাতিলে গালো পইচা হ'ল তোমাক মাতিলে গালা পইচা হ'ল IPTE কেনেকৈ হ'ব পাৰে এইটো কিন্তু সেইখিনি সময়ত মই ইনভলভমেণ্টৰ কথা কৈছোঁ আমিতো ধানখেৰতো শুইছোঁ ক'ৰবাত আৰু ক'ৰবাত চাৰ্কিট হাউচতো শুইছোঁ এতিয়া হ'ব ট্ৰাকত উঠি গান গাব গৈছোঁ পাণ্ডুলৈ দিয়ে আৰু এতিয়া আহিলে আকৌ মা তেতিয়া আছিলে মায়ে আকৌ হেৰিও কৰে হেমন্ত দাহঁতক ধমকিও দিয়ে এই তহঁতক পঢ়া শুনা কৰিব নিদিয়ে খালি গান গাব লৈ ফুৰে খেলি কৰি কিয় এনেকৈ ধমকি দিয়ে আকৌ কিছুদিন এই হেমাংগতো দেখোন অহা নাই আৰু বহুত দিন সেইটো আকৌ বেলেগ সেইটো তেওঁ বেয়া পাই পেলাই ধমকি নহয় এই সিহঁতক খালি গান গাবলৈ যে পঢ়া শুনা কৰিব দিয়ে এইবোৰ পিছত যে কলেজত তেওঁ পৰীক্ষা দিছোঁ সুকুমাৰচন্দ হলত দুইবেলা পৰীক্ষা আছে প্ৰথম বেলা পৰীক্ষা দি ওলাই আছোঁ অভিভাৱকলৈ ছাতিটো মূৰৰ ওপৰত ৰ'দ নপৰোঁ মোৰ পিছবেলা পৰীক্ষা আছে দি গুৱাহাটী ডাইৰেক্টৰ লৈ গৈছে এতিয়া এইখিনি সময়ত চিংৰা টিংৰা খাবৰ মন যায় নিদিয়ে ন পেট বেয়া হ'ব পিছবেলা পৰীক্ষা আছে দৈ আৰু হেৰি খা এই সন্দেশ বালাচৰ কথা সেইবোৰো কৰিলে এজন ছেক্ৰেটাৰী IPTE ইমান নকৰিলেও হ'ল যিটো এতিয়া তেওঁ সেই দায়িত্বটো যে সিহঁতক সৰু সৰু ডেকা ল'ৰা ছোৱালী কলেজত পঢ়া সিহঁতৰ যদি কিবা পঢ়া শুনাত ব্যাঘাত জন্মে আমি দোষী হ'ম গাৰ্জেনবোৰৰ ওচৰত নহয় জানো ডেফিনেটলি সেই বস্তুটো আছে কিন্তু চাবা তাৰপিছত কৰিলে কি আমাক আকৌ টিউশ্যন কৰিবলৈ সোণালী হোটেল এছ বেংকৰ কাষেৰে যে সোণালী গলিটো তাহাঁতৰ ঘৰ আছে প্ৰণৱ ঘোষৰ ভনীয়ে কেনেকৈ পুৰণি IPTE মানে জিয়া একে বেটছৰ আমি সোণালী মই আৰু ভূপেন হাজৰিকাৰ ভনীয়েক কবিতা একেলগৰ পৰীক্ষা বিচাৰ দিয়াতো গতিকে আমি তিনিটাই দুপৰীয়া আকৌ ভ্ৰমণদাই ঠিক কৰিছে হেম শৰ্মা আৰু বেনী মহন্ত এজনে ইংলিছ এজনে কিবা হিষ্ট্ৰী এজনে ইকনমি এনেকৈ পাতি সেইটো এক্সট্ৰা হেৰি টিউশ্যন সেইখিনি যোগাৰ কৰি দিছে তেওঁ বিনা পইচাই দেই পইচা চইচাৰ কথা নাই সিহঁতক অলপ হেৰি কৰি কচিং কৰি পঢ়াই দিব এক্সট্ৰা টাইমত কলেজৰ পিছত গতিকে সেইবোৰ কৰিলে এইখিনিয়ে মোৰ লগত তাৰপিছত যেতিয়া চাইনালৈ গ'ল এবাৰ চীনলৈ গ'ল তাৰ পৰা কিন্তু ক'ত গ'ল এখন ক'ব নোৱাৰোঁ মালৈ এখন এনেকুৱা চাইনাত এমব্ৰইডাৰী কৰা কিছুমান হেৰি থাকে দেখিলে পেইণ্টিং যেন পাওঁ পেইণ্টিং নহয় কিন্তু সূতাৰে এমব্ৰইডাৰী কৰা আচ্ছা কিন্তু পিকলিয়াৰ চাইন ক'ত গ'ল সেইখন কিন্তু পঠিয়াই দিছোঁ মালৈ আৰু চিঠি এখনো দিছে সেই সম্বন্ধবোৰো ৰাখিছে চিঠিখন আছে নেকি না মালৈহে দিছিলে মায়ে সেইবোৰ মোলৈ দিয়া নাই আচ্ছা সেইবোৰহে এই সম্বন্ধবোৰ তেনেকুৱা আছিল তেওঁ অকল IPTE কৰা নহয় মানুহৰ লগত এটা পাব্লিক ৰিলেশ্যন বুলিয়ে কোৱা বা এটা অৰ্গেনাইজেশ্যনত তেওঁ ছেক্ৰেটাৰী কালচাৰেল অৰ্গেনাইজেশ্যন বা যিয়ে হওক ল'ৰা ছোৱালীবোৰক গান গাব দিয়ে কিবা নাটক কৰিব দিয়ে কিন্তু তেওঁলোকৰ গান গাব দিয়াতে তেওঁলোকে মাতি লৈ যোৱাতে শেষ নহয় তেওঁলোকৰ বাকী খা খবৰটো তেওঁলোক থাকে সেইটো সুখত দুখত যেনেকৈ হওক নহ'লে এইখিনি কাম নকৰিলেহেঁতেন তাৰপিছৰ পৰাতো লাহে লাহে আৰু অলপ ডাঙৰ হ'লোঁ ধৰাচোন তাৰপিছত এটা সময়ত হেমন্ত কেলকাতালৈ চিফ্ট কৰিছে ঘৰতে মই তেতিয়া প্ৰায় কলিকতাত ধৰা 68ৰ পৰা 89 মানলৈ কেলকাতাত এভাৰেজ মোৰ বছৰত 3-4 বাৰ যোৱা হয়ে মানে আৰু আছামত থাকোঁ আছামত হেমন্তদাৰ ভাগিনীয়েক এগৰাকী এই হেৰিত কাম কৰে চাকৰি কৰে আছে কি বুলি কয় টেলিফোনে আগতে হেৰি আছে ৰিচেপশ্যনত নহয় টেলিফোন অপাৰেটৰ নেকি এটা থাকে আগতেতো এইবোৰ মোবাইল নাছিলে হয় ৰিচেপশ্যনত ধেমাংগদা আহে মাজে মাজে
তাতেই লগ হওঁ তাত নগ'লে তোক মই এদিন লৈ যাম মোৰ ঘৰটোৰ নাম জিৰণি দিছোঁ তাত জিৰাই আহিবি মই বোলো আপুনি এড্ৰেছটো দিয়ক পাই বোলে তই উলিয়াব নোৱাৰি তই উলিয়াব নোৱাৰে কাৰণ সেইবোৰ নতুন এৰিয়া এতিয়া ঘৰ বাৰী হৈ গৈছে তেতিয়া মানে নতুন জেগা নতুন ভাৱে উলিয়াব নোৱাৰে তোক লৈ যাওঁ আহেহে তেনেকে কিন্তু নিয়া নহ'ল কোনো নাকতলা হয় নেকি না জেগাখিনি নাকতলা কিন্তু সেইখিনি সময়ত তেনেকুৱা নাছিলে আৰু এতিয়া হেৰি গ'ল তাতে লগ পাওঁ আৰু লাষ্ট লাষ্ট বুলি নাপাওঁ মই এবাৰ থাকোঁতে বিষ্ণু ৰাভা দিৱসটো কৰিছোঁ 20 দিন ওপৰত ডৰ্মিটৰীত তাতে তাই আছাম হেৰিয়ে কৰিছিল অৰ্গেনাইজ কৰিছিল তাতে অনুৰাধা শংকৰ ৰায় আহিছিলে লেকচাৰ দিবলৈ তাত হেমন্ত দা আছিল আমি গান গালোঁ খুব ভাল লেকচাৰ দিছে আচ্ছা জনা মনটো ক'ৰবাত তেওঁ মানে ষ্টাডি কৰি লৈছে ৰাভাৰ বিষয়ে ক'বলৈ আৰু এই যে তেওঁৰ মুখতে মই প্ৰথম শুনিলোঁ তাত এই যে ৱাল হেৰি কৰিছিল যে শ্লোগান হয় ৰাজ্য আছে দুইটি পাতা একটি কালয় ৰাজ্য যদি মংগল পাওঁ সেইটো তেওঁ ক'ৰবাত পাইছে কাৰণ তেওঁক যিহেতু চিফ গেষ্ট কৰি মাতিছে তেওঁ ষ্টাডি কৰি আহিব বিষ্ণু ৰাভাৰ বিষয়ে হয়তো কাৰোবাক সুধিছে বা ক'ৰবাত কিবা কৰিছে নহ'লে ক'ত পাব কাৰণ বিষ্ণু ৰাভাকতো অনুৰাধা শংকৰে চিনাকি তাই হোৱা নাই আছে নেকি গতিকে মই তেতিয়া তাত প্ৰথম শুনিছোঁ এইটো মই আচৰিত মানিলোঁ বোলে সেইবোৰ মানুহ আচলতে পণ্ডিত আমি এনেকৈ মাতি এইখিনিয়ে মোটামুটি মাংগতাৰ বিষয়ে কি ক'ম এতিয়া মই আপুনি আইপিটি কনফাৰেন্সত দুবাৰ গৈছে নেকি আপোনাৰ লিডাৰশ্বিপত দিল্লীত দিল্লীটো 58 আচ্ছা তেতিয়াই ভাঙন ধৰিছে অলপ তাৰপিছততো কনফাৰেন্স হোৱা নাই মই জনাত নেশ্যনেল কনফাৰেন্স হোৱা নাই ন দিল্লীত ৰামলীলা গ্ৰাউণ্ডত হায়দৰাবাদত এবাৰ গৈছে নেকি আপুনি না সেইটো বেলেগ সেইটো মানে হৈছিল কি কনভেনশ্যন কৰিছিলোঁ শেষৰ মন্ত্ৰত গৈছিলোঁ দিলীপ শৰ্মা হয় নগেন কাকতি সেইটো হৈছিল ক্ৰাইচিছ এডমিনিষ্ট্ৰেশ্যন হয় হাংগাল টাংগাল হয় হেংগেল তাতে কৰিছিল কি এই যে আই পি চিৰ যে খেলি মেলি এটা হৈছিল দুটা পাৰ্ট হৈ গ'ল মানুহ কনফিউজ হৈ যে কোনটো আচল আই পি চি দুটা আছে হয় নহয় হায়দৰাবাদৰ তাতে কৰিলে কি এটা কনভেনশ্যন কৰিলে যে আমি আকৌ এইটো সকলোৱে যাতে লগ লাগি এটা আই পি চি হয় তাত এটা হেৰি ল'লে যে এই মই সিহঁতৰ পৰা শুনা কথা তাত চবেই ল'লে যে ইয়াত কোনো পাৰ্টি পলিটিক্সৰ কথা নাই ইয়াত যিকোনো প্ৰগ্ৰেছিভ মাইণ্ডেড মানুহ কালচাৰেলি হওক বা হেৰি হওক সাহিত্যিক হওক শিল্পী হওক গোটেই ছেক্টৰৰ প্ৰগ্ৰেছিভ মাইণ্ডেড সেইবোৰৰ কাৰণে এখন প্লেটফৰ্ম তাত হয়তো কংগ্ৰেছৰ মানুহ থাকিব পাৰে কিন্তু তেওঁ তাত কংগ্ৰেছগিৰি কৰিব নোৱাৰিব কংগ্ৰেছৰ হেৰিটো তেওঁলোকে তেওঁলোকৰ প্লেটফৰ্মত মিটিঙত কৰিব সেইটো পাৰ্টি পলিটিক্সত কৰি থাকিব কিন্তু ইয়াত কিন্তু কালচাৰেলি তেওঁলোক এইটো ভাল বস্তু আছে ভাল সেইটো এটা ৰিজলিউশ্যন লৈছিলে তেওঁলোকে সেইটো মই পঢ়িছোঁ তেখেতেই লিখিছে সেইটো আই পি চি বুলি নহয় এইখিনিক লগ লগাই কৰিবৰ কাৰণে কি হ'ল নাজানো 85ত মনত নেকি ঘটনাটো তাৰ আগত ন 80জতে এতিয়া কেশৱ মহন্ত নিকুঞ্জলতা মহন্ত নগেন কাকতি আৰু হেৰি আমাৰ নিজামুদ্দিন চলা নিজামুদ্দিন হাজৰিকা আৰু মই বোলাচোন যাওঁ তাতে আমি একলগ হওঁ সেইটো প্ৰপ'জেল দিব লৈছিলোঁ তেওঁলোকে ভালকৈ কথাবোৰ কৈছে পাণবজাৰত গৈছে গৈছোঁ তাৰপিছত ময়ে ক'লোঁ মানে বয়সত কম গৈ সুভাষ চাহা বুলি এজন আছে নতুন সাহিত্য বেয়া ব্যৱহাৰ কৰিছে নহয় মই মানে কৈছোঁ যে মই কাৰণ এওঁলোকতো বয়সীয়া মানুহ কৰিছে সি আই পি চিয়ে দেখিছে কেতিয়া কেনেকৈ এওঁলোকক ব্যৱহাৰ কৰিছে তাৰ কাৰণে মোকতো নহ'ব মই বোলো ইয়াততো থাপৰ দিয়া উচিত মই কিন্তু মোৰ লগৰতো কোনো নাই চব বুঢ়া মানুহ মই সঁচা কথা কৈছোঁ আৰু গতিকে দেখিলোঁ যে তাহাঁতে নহয় তাহাঁতে এটাই কণ্ডিশ্যন তাহাঁতৰ হেৰিত আমি থাকিব লাগে তাহাঁতৰ যিটো পাৰ্টীৰ হেৰি আমি কিয় থাকিম তেতিয়া সত্যপ্ৰসাদ বৰুৱাহঁতেও ইচ্ছা কৰিছিল জইন কৰিবলৈ তেওঁলোকে পাৰ্টীৰ এইবোৰত কিয় থাকিব নাথাকে
মানে তাৰ মেইন মানে কাৰণ কি বুলি ভাবে আপুনি? আপুনিতো পুৰা মোটামুটি এই দুটাক লগ লগোৱাৰ প্ৰচেষ্টাটো আপুনি মোটামুটি মই হায়দৰাবাদৰ কথাটো নাজানো, শুনিছোহে। নহয় ইয়াতে গুৱাহাটীৰ কথা কৈছোঁ, অসমৰ কথা কৈছোঁ। অসমৰ মানে নহয় এইটো দুটা মোটামুটি আপুনিতো প্ৰচেষ্টাও ল'লে ধৰক গ'ল, মানে মেইন কাৰণটো কি বুলি ভাবে? মানে তেওঁলোকে কি ধৰণৰ যুক্তি মানে হেৰি কৰিছিলে যেতিয়া তেওঁলোকে বাকীটো নাজানো বেংগল টেংগলত কি কৰিছে, এওঁলোকৰ সেইটো ক'লে নহয়, তেওঁলোকৰ সেই পাৰ্টিৰ সেইটোত থাকিব লাগিব, তেওঁলোকৰ যিবোৰ কণ্ডিশ্যন যিবোৰ আমাৰ লগত নিমিলে, গতিকে সেইকাৰণে ভাঙন ধৰিলে। আৰু 2 নম্বৰ কথা, লিডাৰশ্বিপ নাই। যিমানে কোৱা হেমাংগ দা, নিৰঞ্জন সেনহঁতৰ নিচিনা ডাবল MA, শান্তি নিকেতনৰ প্ৰফেচাৰী বাদ দি ঘৈণীয়েক ডক্টৰ যোগময়া সেন, তেওঁ হাৰমনিয়াম বজাই IPT চুপত ডক্টৰ, মাদ্ৰাজত একেলগে আমি 1.5 মাহ সেইটো এটা বেলেগ IPTৰ মানুহ, কিন্তু IPT কনফাৰেন্স নহয় এখন, এই নাটকা কাজাগাম বুলি অল ইণ্ডিয়া ফোক ডান্স মিউজিক ফেষ্টিভেল। আচ্ছা, মানুহবিলাক IPT বেছিভাগ বেংগলৰ গৈছে, বম্বে গৈছে। তাত প্ৰেচিডেণ্ট আছিলে IPTৰ সেইখিনি সময়ত প্ৰেচিডেণ্ট আছিলে K. সুব্ৰমণিয়াম, ফিল্ম প্ৰডিউচাৰ ডিৰেক্টৰ, এতিয়া বিৰাট ভাৰত নাট্যমৰ পদ্মা, বিৰাট ধন্য হেৰি মানুহ। আৰু মোক খুব ভাল পাইছোঁ বিৰাট, মানে তেতিয়া ফেমাছ প্ৰডিউচাৰ ডিৰেক্টৰ। তেওঁৰ ঘৰত 4-5খন গাড়ী তাৰ আছেই। আমাৰ ভাত খাবলৈ মাতিছে মন্ত্ৰী বিচাৰক, মাটিত বহাই ভাত খুৱাইছে কিন্তু দেই, মানে আলোচনা দিয়া কিন্তু চব আছে তেওঁৰ ঘৰত, কিন্তু মাটি দেখুৱাই সেইটো ট্ৰেডিশ্যনটো ৰাখিছে। বাহিৰা কোনোবা গেষ্ট আহিছে, ফৰেনাৰ আহিছে, কাটা চামুচো দিব, বুজা নাই, তেওঁলোকো গৈছে ঘৈণীয়েকে বিনা বজাই কি আৰু। তাতে তোমাৰ বিভিন্ন জেগাত মাদ্ৰাজৰ আশে পাশে সেইটোতো হেমাংগদাই হেৰি কৰিছে। আৰু মোৰ বহীখনৰ ওপৰত লিখি দিছে, বহী সৰু এখন ডায়েৰী দিছিলে, গোটাই কিবা কিবি লিখিবি, তাত লিখি দিছে টু ৰমেন reaping a rich harvest of songs in Madras Music Festival. এনেই সৰু ডায়েৰী এখন তেখেতে সুব্ৰমণিয়াম নহয় তাত পঠিয়াইছে, এইখন লৈ যাবি। তাত কিবা আছে নেকি বহি? নাই, বহীখন আছে কিন্তু একো নাই, নাচাব। To golden void Roman for reaping a rich harvest of songs in Madras Music Festival 54. গতিকে সেইবোৰ মানুহ অৰ্গেনাইজাৰ হিচাপে নিৰঞ্জন সিং কনফাৰেন্সৰ কেইদিন তেওঁৰ গাত খোজ নাথাকে, ক'ত খাইছে নে নাই, ভৰি কৰি মানে পাইজামা একেবাৰে বোকা লাগি পৰে, তেনেকৈ আহি ৰেষ্ট ল'ব মন গ'ল নহয় ৰিচেপশ্যন অফিচটোতে এটাটোতে মূৰটোত এনেকৈ অলপ সময় ৰেষ্ট ল'ব। চ' দেই MA পাছ প্ৰফেচৰ আছিলে সেইবোৰ। আৰু আচৰিত দেখিলোঁ হেমাংগ দা আৰু নিৰঞ্জন সিঙে ৰাজ কাপুৰৰ পৰা ৰমেন বৰুৱালৈকে, ৰবি শংকৰ ৰমেন বৰুৱালৈকে পাৰ্চনেলি চবকে যাক তেওঁ আচৰিত দেখিলোঁ। মোৰ লগত যিটো সম্পৰ্ক ৰাজ কাপুৰৰ লগতো সেইটো, ৰবি শংকৰৰ লগতো সেইটো আচৰিত দেখিলোঁ, একদম আচৰিত। তেনেকুৱা মানুহ পোৱা নাই, চবৰে লগত সেইটো আৰু চবেই মানে নিৰঞ্জন সিং। কিন্তু ষ্ট্ৰিক্ট হেৰিৰ ভিতৰত তুমি ধৰা আমি কি কৰোঁ, আইটেমটো সেইফালে তুমি কোনোবাই গান গাই আছে, তুমি কাষত আমি চাই থাকোঁ। মোৰ আইটেম তেতিয়া নাই, পিছত আছে। সেইখিনি সময়ত মই এই মাদ্ৰাজতে বাকী ট্ৰুপবোৰ গুচি আহি অকল বেংগল আৰু আসাম থাকি গ'লোঁ আমি শেষলৈকে লাষ্টত। মই চাই আছোঁ নয়ন, তুমি এখানে দাঁড়াবে না, তোমার প্রোগ্রাম এখন নয় বিজেপি। তাৰপিছত মৰমো কৰিছে, সেইটো ধমকি দিয়া নাই, এই যে নিজে ভিৰ কৰি থাকোঁ যে উইংছৰ কাষত, সেইটো নহ'ব, তোৰটো প্ৰগ্ৰেম এতিয়া নাই। আৰু আমাৰ মানুহেই গাই আছে, মই কি শুনিম, বা আমাৰ মানুহেই নাচিছে। গতিকে এইবোৰ কৰে, ইমান সেই ডিচিপ্লিন, মানে এনেকুৱা অৰ্গেনাইজাৰ নাই। এতিয়া সেই অৰ্গেনাইজাৰ ক'ত পাবা, এনেকুৱা পাবা জানো? ক'তো নোপোৱা। মোক এজন পুলিচৰ মানুহে কৈছে, পুলিচ মানে তেওঁ হেৰি তেওঁ খুব লিখা পঢ়া কৰে, ক'ৰবাত পালে হেমাংগ বিশ্বাস। মোক কয় দাদা হেমাংগ বিশ্বাস যে এইটো আছিল আমি নাজানো, আমাৰতো কোনেও এইবোৰ হেৰি কৰা নাই, চাৰ্চ কৰা নাই ক'তো। বাপৰে বাপ, তেওঁ পুলিচৰ মানুহ কিন্তু বিৰাট লিখা
তেখেতকতো কিবা এটা কৰিব লাগে যাতে মানুহে মোৰ এইটোৱে কথা কিবা এটা এতিয়া কৰিছে মানুহে য'তে তাতে তেওঁৰ নামত হেৰি কৰি এতিয়া যিখিনি হৈছে চাৰিওফালে হেমন্ত বিশ্ব তেওঁ থাকোঁতে আগৰ পৰা হৈ আহিব অলপ অলপকৈ হয়তো 100 বৰ্ষৰ পিছত শেষো হৈ যাব শেষ হৈ যাব তেতিয়া নাজানে কোনেও নাজানে হেমন্ত বিশ্বাসটো বাদ দিয়া এতিয়াৰে বহুতক শুনাইছে ইউনিভাৰ্চিটি ইউথ ফেষ্টিভেলত গাবলৈ আহিছে কলেজৰ ছোৱালী তাইক মই বিষ্ণু ৰাভাৰ কথা সুধিছে তেখেতে গান টান দেখিছিল গান টান দে কি কৰি আছে গান টান বুলি কয় নেকি ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট ইউনিভাৰ্চিটি নহয় বেলেগ মানে কলেজৰ পাইছে এইবোৰ হ'ল তেনেকুৱা তেওঁলোকে কি ক'ব সেই বাহিৰা মানুহবোৰ অন্য মই উদাহৰণ বেংগলৰে দিওঁ বাৰু আৰু আমাৰ ইয়াত এটা লেম এক্সকিউজ আছে কি মইতো তেতিয়া সৰু আছিলোঁ জন্ম হোৱা আমিও হেৰি আকবৰক দেখা নাই শ্বাহজাহানক দেখা নাই আমি হিষ্ট্ৰী অলপ জানিছোঁ পঢ়িছিলোঁ হয় নহয় মোৰ জন্ম নোহোৱাটো বহুতে কয় জ্যোতিপ্ৰসাদ মই দেখা নাই জ্যোতিপ্ৰসাদ এইবিলাক মই লগ পোৱা নাই মিছাকৈ লাভ নাই বহুতে কয় ককাইদেৱে মোক কোলাত বহুৱাই গান শিকাইছিল মিছা কথা কোলাত বহুৱা বয়সত কোনেও গান শিকিব নোৱাৰে বহুত আৰ্টিষ্টে কয় হয়নে তেখেতে মোক কোলাত বহুৱাই তাতে কোলাত কিমান বয়সলৈকে ল'বা তুমি কোৱা মোৰ নাতিনীজনী মই লৈ ফুৰা সদায় ফুৰা কিমান বয়সলৈকে ল'বা 1.5 বছৰ 2 বছৰ ঠিক আছে ল'লা কোলাত লৈ সেইখিনি সময়ত এই হাৰমনিয়াম আছে ইয়াত এনেই মোক জ্যোতি ককাইদেৱে কোলাত বহুৱাই গান যুক্তিসংগত হ'ব লাগিব যুক্তিসংগত তোমাক গীত মাত শিকাইছোঁ কোৱা যে মই কৈছোঁ ময়ে লগ পোৱা নাই মই দেখা নাই তেন্তে 51ত ঢুকাইছে আপোনাৰ জন্ম কেতিয়া ল'বা মোৰ 7ত তেতিয়া ক্লাছ 7ত 9 বছৰমান 9 বছৰমান বয়স চাগে বয়সটো কিমান হ'ব 10 মান 11 মান হ'ব নেকি কাৰণ 6 বছৰমানত যায় নহয় এই 9-10 বছৰ 11 গতিকে কিন্তু বিষ্ণু ৰাভাক পাইছোঁ তেওঁতো 69লৈ আছে তেওঁক পাইছোঁ আৰু তেওঁৰ লগত একেলগে বৰপেটা কনফাৰেন্সত এটা ঘৰত কাঠৰ দুতলাৰ তলত দোকান আছে পুৰণি দুতলাত মস্ত মানুহ নহয় কাষতে নবীন বৰা মই আৰু তেখেতে তাৰ মত কি এইটো হোটেলো নহয় এখন চবে খালি এইডাল লৰে মাজে মাজে পুৰণি কাঠৰ দুতলা সেই ৰাতি শুই নবীন বৰা এইফালে কৈ মই এইফালে কওঁতে এইফালে কৈ সেই কথাবোৰ কৈ থাকি কিবা কিবি ক'ত কেনেকৈ পলাই চলিছিল ক'ত কি হৈছিল সেইবোৰ কৈছিলোঁ এতিয়া পাইছোঁ কিন্তু মই জ্যোতিপ্ৰসাদ আগৰৱালাক যদি আজি কওঁ যে তেখেতে মই দেখিছোঁ মোক গান শিকাইছিল বুলি ক'লে কোনেও মোক ধৰিব নোৱাৰে পাৰিব জানো বা অবিশ্বাসো নকৰে কিন্তু দেখা নাই যদিও জ্যোতিপ্ৰসাদ আগৰৱালা যে আছিল তেওঁ যে কিবা এনেকুৱা ধৰণৰ কৰিছিল সেইখিনিতো মই জানো কিন্তু এতিয়া কিছুমানে কয় এইপিনে জাৰ্নেলিষ্টে কয় জ্যোতিপ্ৰসাদ বাদ দিয়া ব্ৰজেন্দ্ৰৰ কথা কওঁতে কৈছে আমাৰতো তেতিয়া সৰু ল'ৰা ছোৱালী হানে তোমালোক ফিল্মৰ জাৰ্নেলিষ্ট হৈছে কোনোবা যদি স্পৰ্টছৰ জাৰ্নেলিজিম কৰিছে স্পৰ্টছৰ দিয়াও কোন আছিল মেৱালাল কোন আছিল সুনীল গাভাস্কাৰ কোন আছিল নগ'লে কথা নাই সি যদি স্পৰ্টছৰ হেৰি নকৰে নহয় কিন্তু তুমি সেই লাইনত লিখিছা তুমি জানিব লাগিব তুমি দিয়াও খেলা দেখা নাই মেৱালালক লগ পোৱা নাইতো বাজে কথা ঠিক তেনেকুৱা এই ক্ষেত্ৰতো হৈছে ব্ৰজেন্দ্ৰৰ কথা তেখেতে ব্ৰজেন বৰা মোৰতো নহয় মই বৰুৱা নহয় মই বৰুৱা হ'লে মোৰ দাদা কি বৰা হ'ব নেকি এনেকৈ তেখেতৰতো ছবি কৰি এনেকৈ কৰিছিল সমালোচনা ফিল্ম গান ক'ত পৰা লিখিছা লজ্জাজনক মই তেতিয়া ক'লোঁ ঠিক আছে নালাগে যে মোৰ ফটো ছেশ্যন নালাগে বহুত ফটো উঠিছোঁ মই আৰু মিছামিছিহে তুলিবা মই চাহৰ ফেচিলিটো বাকী আছোঁ কিবা কৰিছোঁ যিটো মই নকৰোঁ সেইবোৰ কৰিয়ে ফটো ছেশ্যন তেখেতে দাড়ি খোলাই তেতিয়া চাহ লাগিছে চুপ কৰিব ইয়াতে নহয় কেশৱমন্ত্ৰৰ ঘৰ তাৰপৰা তাতে মই গৈছোঁ দুপৰীয়া ভাত খাম তেওঁক লগ ধৰিব এই দাদা আপোনাক যেতিয়া পালোঁ আপোনাৰ তাতে যাব লাগে আপোনাৰ তাতে আহিবা এনেই কৈ দিলে আচলতে এনেই ক'লে ভিতৰলৈ গ'ল মই কোৱাচোন নাই আপোনাৰ এটা ফটো ছেশ্যন কৰিম কোনদিনা যাম ক'ব এনেকৈ মই তেতিয়া কথাই ওলাই পেলাই সেইখিনি আৰু এটা কথা কি কাৰণে ওলাল নাজানো সলিল চৌধুৰীৰ কথাটো ওলাইছে সলিল চৌধুৰীয়ে এটা সময়ত পদ্মশ্ৰীটো ৰিফিউজ কৰিছিল জানানে হয় তেওঁলোকে তেখেতে খুব বেয়া কাম কৰিছে এইটো অপমান কৰিছে ভাৰতৰ ৰাষ্ট্ৰপতি হেনতেন মোৰ কেতিয়াও কৰা নাই তোমালোকে নাজানা পৰে তেখেতে কৈছে যে সন্মানেৰে সৈতে তেখেতে কৈছে মই এতিয়া ল'বৰ কাৰণে মোৰ হেৰি নকয় কনফাৰেঞ্চে নকয় এইকাৰণে মই যাক গীত শিকাইছিলোঁ মোৰ শিষ্য শিক্ষা তেওঁলোকে অলৰেডি পদ্মশ্ৰী পাই গ'ল সেইখিনি নাই খালি কৈছে অপমান কৰিছে ভাৰতৰ ৰাষ্ট্ৰপতি সেইটো মই কেতিয়াও কৰা নাই সেই কথাৰ পৰা আহি ব্ৰজেন্দ্ৰৰ লিংক পঠাইছে
তুমি কি ক'বা সেইকাৰণে কৈ লাভ নাই কনফাৰেন্সত বজেন্দ্ৰ গৈছিলতো নাই নহয় হিমন্ত বিশ্ব শৰ্মাই লিখিছে নাই মাদ্ৰাজত গৈছে মাদ্ৰাজত মানে এই এই যে নাটকৰ হয় 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 মই চৰিতা বজেন্দ্ৰ মই অৰুণা দেৱী আৰু বলদেৱ শৰ্মা মস্ত মণিপুৰী ডেন্সাৰ আচ্ছা বিৰাট আৰু তাৰপিছত তেওঁৰ ভায়েক 5টা মানুহ ভায়েকে বজাবৰ কাৰণে গৈছে আৰু মাদ্ৰাজততো বিশেষকৈ নাচ বাছৰ কথা মানে ৰাতিপুৱা শুইতে পেপাৰত খালি অৰুণা দেৱীৰ ফটো অৰুণা দেৱীৰ একেবাৰে হুলস্থুল আমিতো নাচ বুজি নাপাওঁ দিয়াচোন তাহাঁতে কিবা বুজি পায় বাপৰে বা হুলস্থুল তাহাঁতে একদম হেৰি কৰি দিছে এপ্ৰিচিয়েট কৰিছে আৰু এটা তাত মই আচৰিত কথা দেখিলোঁ মাদ্ৰাজৰ প্ৰায় কিছু দূৰ হৈছে কিছুনে পঢ়লি নেকি তাত মানে বিভিন্ন ঠাইত প্ৰস্তুত হয় ধৰা এয়াৰফৰ্চৰ কেম্পতো ক'ৰবাত কৈছোঁ এদিন মাদ্ৰাজ চিটিটো কেইবাদিন কৈছে এনেকৈ বিভিন্ন 1-1.5 মাহ আছিলে সেইদিনাফালে যাওঁতে বেংগলৰ আছামৰ বেলেগ নাই দেই তাত হেৰি গৈছে সিফালৰ পৰা ট্ৰেভাংকোৰ চিষ্টাৰ এই ললিতা পদ্মিনী ৰাগিনী গুৰু গোপীনাথ হৈছে গৈ এই বিহুৰ নিচিনা হেৰি কৰিছে দেই টেম্পৰেৰী ঠিক তেনেকুৱা সময়তে কয় ৰাতিপুৱা গৈ পাইছোঁ বিৰাট ধুমুহা বতাহ বৰষুণ বুজিছে নাই কিন্তু তাৰ আধা ঘণ্টামান পিছতে একদম ক্লিয়াৰ হৈ যোৱাৰ পিছতে সেই সাগৰৰ হেৰিটেৰি আছেতো মাজৰে আমাৰ নিচিনা বোকা নহয় চব কৰি দিলে মাটিতে শুকাই গ'ল আমাৰ ইয়াত বোলে বোকা উঠি গ'ল এতিয়া বালি টাইপ উঠি গ'ল নাজানো আমি তাৰপিছত কোনোবাই নাচিছে কোনোবাই গান গাইছে ক'ব নোৱাৰোঁ আমি এবাৰ হঠাৎ চৰিতা মল্লিক দৌৰি আহিছে শুনা ব্ৰজেন শুনাচোন শুনা কি সাংঘাতিক কাণ্ডহে এই যে আমি ওপৰত গান গাই ইন দি মিন টাইম সেই ধুমুহাত ষ্টেজখন বহি গৈছে ভাঙি যোৱা নাই অলপ বেকা হৈ এনেকুৱা হৈ গৈছে তেতিয়া ৰিপেয়াৰ কৰাৰ সময় নাই বুজিছে নাই 15-20জনমান ভলণ্টিয়াৰ এনেকুৱা বাহু এই লুঙি কোঠাই তলত সোমাই কান্ধত সেইটো জীৱনত মই দেখা নাই তেওঁলোকৰ ওপৰত আমি নাচি আছোঁ গান গাই আছোঁ বেচেৰাহঁতে একো দেখা নাই তেতিয়ালৈকে নাজানো তলত যে মানুহ সোমাই আছে এনেকে মানে ৰাখিব ভেজা দি ৰাখা নাই আৰু তাতে চাপৰ্ট দি আছে আৰু মোটামুটি আৰু মানুহে ভলণ্টিয়াৰ কেনেকুৱা সেইবোৰ হেৰি তেতিয়া শ্ৰমিক টাইপৰ বস্তু এনেকুৱা একোখন হাত আৰু জনাইতো সেইখন লুঙিখন উঠাই লোৱা নাই চিটিখন মোৰ অন্য কথা নহয় তাহাঁতেতো একো দেখা নাই ওপৰত গুৰু গোপীনাথে নাচিছে এইটোৰ প্ৰায় 80-90 কেজিমান হ'ব আমি গান গাইছোঁ আচৰিত এইটো মই পৃথিৱীত ক'তো নাই নেকি মোৰ জনামতে এদিন চৰিতা মল্লিকে ডিষ্ট্ৰিক্ট লাইব্ৰেৰী ৰবীন্দ্ৰ ভৱনত তেওঁ কি কৈ আছোঁ মই গৈ আছিলোঁ তাৰ এইটো কথা এইকাৰণে মনত আছেনে কথাটো মনত আছে এইটো আৰু মই পাহৰিব নোৱাৰোঁ কেতিয়াও সেইবোৰ চব IPTS মানে যদিও তাত IPTS নহয় মানে ফেষ্টিভেলটো ফক অৰ্গেনাইজাৰখিনি মোটামুটি IPTS এইটো মই বস্তু এনেকুৱা মই ফটো দেখা নাই বেয়া লাগে তাতেতো ইমান কষ্ট কৰিলে কিবা কাম বুলি ভাবিছিলে একো চাব নাপালে এইটো দেখিছোঁ সেইবোৰ মানে হেমন্ত দাক অসমৰ মানুহে মানে যিখিনি প্ৰাপ্য পাব লাগিছিলে সেইখিনি আপুনি তাৰমানে আপুনি ভাবে নেকি যে মানে মই দেখোন ক'লোৱে এতিয়া হেমন্ত দাক লৈ হুলস্থুল কিয় কৰি আছো মই সেই কথাতে ক'লোঁ দেখোন নাই কোৱা কাৰণ তেওঁৰ কি হেৰি নাজানো এতিয়া মানুহে ক'ব অসমানী মানুহ কোনোবা চিনাকি মানুহ ঠিক আছে অসমতেতো জন্মটো অসমতে ঠিক আছে চব মানিছোঁ কিন্তু তেওঁ অসমীয়া কালচাৰ বা এই বিষয়ে ট্ৰেডিশ্যন কোৱা কালচাৰ কোৱা কাষ্টমছ কোৱা যিমানখিনি জানে আমি বহুত অসমীয়াই নাজানো না তেওঁকো মই অসমীয়া বুলিয়ে কৈছোঁ মই সেইটো কথা কোৱা নাই তেওঁ যিহেতু বিদেশৰ পৰা বা সেইটো কৰেতো মানে কৰে কিন্তু আমি বহুতে নাজানো অসমীয়া কিছুমান কালচাৰৰ কথা তেওঁ কিন্তু সেইবোৰ জানে হয় নহয় আৰু কিছুমান মানুহক প্লেটফৰ্মত উঠিয়ে মগাই জাতক নৰহৰি বসুপুৰা আৰু এতিয়া সেইবোৰ কথা ক'লে অকণমান বেয়া শুনিছে কলিকতাত এষ্টাব্লিছমেণ্ট কৰা ভূপেন দাক কিন্তু বুজিছে কোনোবাই মানিব পাৰে নামানিব পাৰে জানো পিচ কনফাৰেন্সত কৰিছে 55ত ইয়াত কনফাৰেন্স হ'ল বৰবাদ চাহানীত আহিছিল এই ফিল্ডত না নেহৰু পাৰ্ক তাকেতো হেৰি পাৰি কি পাৰি
তলত মাটিত পৰিছিলে হেমন্ত মুখাৰ্জী তাৰপিছৰ পৰা মানে আমেৰিকাৰ পৰা অহাৰ পিছত ইয়াতে একে একে কৰিলোঁ এলাহাবাদৰ সুচুবি কৰিলে কিবা কিবি কৰিলোঁ কলিকতাত পিচ কনফাৰেন্সত গৈ গৈছিলে যাওঁতে তাত মানুহে এটা নতুন সোৱাদ পালে কাৰণ আগত কলিকতাত আৰ্টিষ্ট কৰে এনেকৈ বহি লৈ গান এটা গালে তেওঁ থিয় হৈ পেলাই তেওঁৰ গানৰ হেৰিবোৰো বেলেগ শব্দ কোৱা তোমাৰ গানৰ থিম কোৱা বা যিয়ে কোৱা তেতিয়ালৈকে প্ৰেমচিনীয়া টেনৰ গানবোৰ গাই থাকে তাতে যেতিয়া এইবোৰ গান গাই গাই তেওঁলোক হেৰি কৰি দিলে কেইটাটো তেতিয়া জানেতো সেইটো জানে পাৰফৰ্মিং হেৰিটো মানে মাছ কমিউনিকেশ্যন কৰিব পুৰা জানে তাত বেংগলৰ মানুহে নোট কেলকাতা বিশেষকৈ নতুন সোৱাদ পালে আৰে কিন্তু বেলেগ বস্তু দেখোন একদম সেইটো এটা ক্ৰেজ হৈ গ'ল সেইখিনি এই যে উপেন্দ্ৰ লাগি গ'ল কেলকাতা তাৰপিছত এইবোৰ যেতিয়া গংগা আমাৰ মা পদ্মা কৰি দিলে বেংগলত লৈ কিবা কৰিলে এইবোৰ মানুহ পাগল হৈ গ'ল কিন্তু গুৰিতে হেমন্ত তাৰ মানিব মই জানো কোনোবাই নামানিব পাৰে কেলকাতাত ন গম পাইছোঁ আৰু কোনে চান্স দিব কেলকাতাত আগতেও এইচএমবিত ৰেকৰ্ড কৰিছে না সৰুৰ পৰা 13 বছৰ বয়সৰ পৰা এইচএমবিত গান গাইছে সেইটো বেলেগ ইয়াৰ পৰা নিশ্চয় তাত গৈছে ৰেকৰ্ডিং কিন্তু তাৰপিছৰ পৰা তেওঁ তাত থাকিয়ে গ'ল পাৰ্মানেণ্টে প্ৰায় থাকিয়ে গ'ল গতিকে 56 মানত এই তেনেকুৱা কাৰবাৰবোৰ কৰিছে বগাই যাক কোনে জানিলেহেঁতেন যদি এই প্লেটফৰ্মখন নিচি নাপালে গতিকে 60 ভাষা আন্দোলনৰ সময়ত যেতিয়া তেওঁ আহিছিলে মানে এই যে হয় তেওঁ যেতিয়া ঘূৰিছিলে সেইখিনি সময়ত আপুনি আছিল নেকি মই আছোঁ তেওঁতো ঘূৰি আছোঁ মই ডিটেইন হৈ গ'লো ধৰ তেজপুৰত মই আছোঁ তেজপুৰত তেতিয়া ফাংচন কৰিবলৈ কিমান আছিলে ইফালে ৰঞ্জিত বৰপূজাৰী মই লগে লগে তাত চব বন্ধ মই আহিব নোৱাৰোঁ গুৱাহাটীত কাৰ্ফিউ কিবা হৈছে ঘৰত গম পাই আছোঁ পেপাৰত যে গুৱাহাটীত কাৰ্ফিউ হৈছে মই তেজপুৰো বন্ধ আচ্ছা বাছ নাই একো নাই লাষ্টত বহুত দিন থাকিলোঁ মেম্বাৰ্ছ লজত সেইখিনি সময়ত মই ইয়াত কি হৈছে মই দেখাই নাপালোঁ তাতেহে শুনিছে বিবেকাকৰ যে যিটো পকী জ্যোতিপ্ৰসাদৰ ঘৰ তাতে গধূলি ভাত খাব পাৰিছিল হিৰেণ চৌধুৰী আৰু মই আছিলোঁ তেতিয়া তেওঁলোকৰ কোনোবা এগৰাকী মহিলা এই গুৱাহাটীত কোনোবা এজন কলেজৰ ল'ৰাক তুলিয়াই দিলে পুলিচে কিবা সেইটো প্ৰথম শুনিছোঁ তেজপুৰত তেওঁলোকৰে হয় নেকি পিছদিনাটো আহিব ওলাইছোঁ চব ফালে চব বন্ধ সেইখিনি সময়ত মই তাতেই থাকিম মোৰ কথা এইখিনিয়ে মোটামুটি তাতে তুমি কেনেকৈ লেখা আৰু নাই মই খালি কৈছোঁ তেনেকুৱা অৰ্গেনাইজাৰ আমি নাপাওঁ আৰু য'তেই হওক ৰাজনীতিয়ে কৰা এই বস্তুটো মানে একদম কি বুলি কয় পুৰা সোমাই যায় যে ইনভলভমেণ্টটোৱে কৰা বিহতে কৰা যিয়ে কৰা কাৰণ মানুহ টানি আনিব লাগিবতো কৰ তই এইটো কিয় নকৰি এনেকৈ আৰু নহয় জানিবও লাগিব আপোনাৰ চাপ'জ আপোনাৰ সম্পৰ্কে মই জানিব লাগিব যে আপোনাৰ ভিতৰত বস্তুটো কি আছে এজন অৰ্গেনাইজাৰৰ সেইটো এটা ডাঙৰ কথা হেমন্ত দা হয়তো সেই বস্তুবিলাক খুব হেৰি কৰিছিল ষ্টাডি কৰিছিলে মইতো ক'লোৱে নহয় কেইটামান উদাহৰণে দিলোঁ তেওঁ পাব্লিক ৰিলেশ্যনটো ৰাখিছিলে আৰ্টিষ্টবোৰৰ ঘৰুৱা সম্পৰ্কবোৰ ৰাখিছে চবৰে চব ৰাখিছে অকল মোৰ বুলি নহয় মোক অকণমান বেছিকৈ বম্বেত হয় তেতিয়া কিন্তু ইহঁত নাছিলে ভূপেন হাজৰিকা ভাঙিয়াক তেনেবোৰ তেতিয়া নাই ন সেইখিনি সময়ত নাই মানে তেতিয়া এনেই লগ লগাই নিব লাগে অসমৰ পৰা কলিকতা যাব লাগে যিয়ে কৰক আৰু কাৰোবাৰ হচ্ছে কোৱাইছিলে কথা তেতিয়া কেলকাতাত কথা মই তাৰ মই চিঠি দিয়াই নাই কলকাতা থাকোঁতে ৱাৰ্কশ্বপ পলেণ্ডত যিটো ৰিড ফেষ্টিভেল আছিলে তেখেতে খবৰ দিলে যে তই আৰু ৰ'জ মানে ক'ত হেৰি কবিতা পিপল এপ্লাই ফৰ পাছপৰ্টৰ কাৰণে তাৰপিছত ডেলিগেশ্যনটো আসামৰ পৰা তেতিয়াতো এইবোৰ আহ্বান নাপায় তেতিয়া পাছপৰ্ট অফিচবোৰ ডিচি কোৰ্টতে এটা ছেকশ্যন আছিলে এই ব্ৰজেন্দ্ৰ বন্ধু সদামৰল তেখেতে মোক চব আই পি টিত লগ লগাই দিছিলতো তেওঁ ক'লো কথাটো তাই কিন্তু এপ্লাই নকৰিলে ক'ত কি কৰিব লাগে নাজানো মোক লৈ গ'ল কৈছিল কোৰ্টত উমা শৰ্মা তেতিয়া এডভকেট আছিলে আৰু এংলো ইণ্ডিয়ান নে কি এজন এ ডি চি আছিলে এতিয়া কিবা কিবি কৰি মোক ফটো লৈ কিবা এইবোৰ ফৰ্ম চৰ্ম ফিল আপ কৰি আৰু
দুইটা হৈ গ'ল টিকেট নাজানো আৰু কি কৰিব লাগে লাষ্টত যিজনে তাত কাম কৰিছিল চিনাকি মানুহ এজনে তাই তহঁতৰ পাছপৰ্ট হোৱাৰ খবৰটো পাইছোঁ আহি যাব দুদিন পাছত দুদিন কিন্তু পালে কি হ'ব ইণ্ডিমিন টাইম তাত হেৰি হৈ গৈছে অনুষ্ঠানটো আৰম্ভ হৈ গৈছে মই আৰু সৰ্বেশ্বৰ চক্ৰৱৰ্তী তেখেত ইউজ নহয় তেখেতক অবজাৰ্ভাৰ হিচাপে নে কি সৰ্বেশ্বৰ আমাৰ মণিৰাম দেৱানৰ পৰিচালনা তেখেতৰ মানে অবজাৰ্ভাৰ নে কিবা কাৰণে চিলেক্ট কৰিছিলে কিন্তু তেতিয়া ফেষ্টিভেল ইণ্ডিমিন টাইম হৈ গ'ল কি দিল্লীত যা চাইনাৰ পৰা অহা পাছপৰ্ট ৰেডি আছিলে মোৰ ঠাইত গুচি গ'ল তেওঁ হেৰিলৈ পলেণ্ডলৈ বুজানে সেইটো চান্স গ'ল মোৰ গ'ল আপোনাৰ আৰু হেম শৰ্মাই আহি মোক এদিন সৈতে বোলে আপুনি ছেক্ৰেটাৰী আছিল আপুনি মোতকৈ বয়সত ডাঙৰ মই তেতিয়া ষ্টুডেণ্ট আপোনাৰহে মনত থাকিব লাগে মোক কৈছে মঘাই ৰজা কোনদিনা কোন চনত মস্কোত যোৱা কোনো দিন জীৱনত মস্কোত যোৱা নাই মঘাই ৰাছিয়ালৈ কেতিয়াও যোৱা নাই চবেই কয় নাই যোৱা নাই হেম শৰ্মাৰ কৈছে ক'ৰবাত লিখিব বোলো কিয় লিখে আপুনি ছেক্ৰেটাৰী আপুনি মোতকৈ বেছি জানিব লাগে তেওঁ পিছৰ পৰা কথাবোৰ পাহৰি গৈছে হেম কি মঘাই ৰজা কোনোদিনেই মস্কোলৈ বা ৰাছিয়ালৈ যোৱা নাই মই যেনেকৈ পোলেণ্ডলৈ সেই হিচাপে গৈছোঁ পাছপৰ্ট খবৰ নকৰিলোঁ কৰি কিয় এইবোৰ কিয় নিদিলে পিছত কমিউনিষ্ট কাণ্ট্ৰি যে সেইবোৰ মই কিবা কমিউনিষ্ট হ'ম নেকি মইতো মই ছ'চিয়েলিষ্টত গান গাইছোঁ জানে ছ'চিয়েলিষ্ট পাৰ্টি তেতিয়া ছ'চিয়েলিষ্ট পাৰ্টি আছিল তাৰপিছত প্ৰজা ছ'চিয়েলিষ্ট তাৰপিছত কিষাণ মজদুৰ কিবা হেৰি হ'ল তাত মই তেতিয়া নাজানো সেইখিনি সময়তে সৰুতে লক্ষ্যধৰ চৌধুৰীয়ে লৈ যায় ব'ল গান গাবি ফৰকা সিঙত লৈ গৈছে কনফাৰেঞ্চ পিছত গম পাইছোঁ সেইবোৰ বোলে জয়প্ৰকাশ নাৰায়ণ আছিলে আচাৰ্য নৰেন্দ্ৰদেৱ এইবোৰ আচাৰ্য কৃপালিনী আৰু এজন কটীয়া মটীয়া মানুহে মোক মূৰত হাত দিছে সেইটো মনত আছে বেটা তুমি বহুত আচ্ছা গায়া কৈছে কোনে কৈছে বিহাৰী মানুহ পিছত আহি লৈ পেলাই এইটো চিনি পাৰিলে নাই মই কেনেকৈ চিনি পাম আপোনালোকৰ পাৰ্টিৰ মানুহ এইবোৰ কেনে ৰাম মনোহৰ লৈ আছে গতিকে সেইবোৰ এটা বেলেগ তাতো কৈছোঁ ছ'চিয়েলিষ্ট পাৰ্টি ছ'চিয়েলিষ্ট কিনো নাজানো আপুনি গান গায় মই গান গাব আপোনাক মই গান গাব কিন্তু এতিয়া নাযাওঁ আৰু তেতিয়া তেনেকৈ সিদিনা আহিছিল AGP আহিছিলে কেক কাটিব লাগে ভূপেন হাজৰিকাৰ জন্মদিনত কেক কিয় কাটিব নকৰা ভূপেন হাজৰিকাৰ জন্মদিন পাতিছে ঠিক আছে মানে কেক কিয় কাটিব লাগে জীয়া মানুহটো কেক কাটে মই কেক কাটিব নোৱাৰোঁ মই এতিয়া খানাপাৰাত যাম এটা ফাংচন আৰু ফাংচন আছিলোঁ হয় সেয়া ইয়াতে মই গান গাওঁ দিল্লীত আছামত মোৰ দাদাই চাকৰি কৰিছিল লেফটেন অফিচাৰ তাক চাকৰিত গণ্ডগোল লগায় এই আমাৰে আছিলে লীলা বৰুৱা বুলি MP আছিল লীলা গান্ধী কৈছিল আমাৰ ঘৰুৱা সম্পৰ্ক তেওঁ চিনাকি তেওঁ তাতে MP ইয়াৰ ভাই লগাই দিয়ে ইয়াৰ ভাইকে কমিউনিষ্টত গান গায় মই গালোঁ বাৰু কমিউনিষ্ট মই কমিউনিষ্ট ভাইৰ লগত কি সি থাকে দিল্লী তোমালোকে জানটো লাগিব নেকি তাতে ভাই আৰু এইবোৰ হাঁহি উঠা কথা বুজিছেনে আমাৰ আমি ফ্ৰীলেন্সাৰ মই কৈছোঁ যোনে মাতে তাতে যাওঁ গান গাব তেতিয়া যি সময়ত গাই আছিল এতিয়াতো নাগাওঁৱেই দিয়াচোন এতিয়া তুমি কেনেকৈ এইবোৰ অজাইৰ পৰা এডিট কৰি লেখালি মই এটা হেৰি কৰি পেলাই মই আপোনাক দেখাম দেখাব নালাগে বেলেগ কথাটো নেদেখা আৰু এইখিনিৰ ভিতৰতে হ'ল দেখাই কি কৰিব দেখাব খুজিলে দেখাব পাৰা এবাৰ এটা দেখাই দিম